এইটো সময়ত কোনে ফোন কৰিলে বা? বাবা তোৰ ফোনটো বাজি আছে। হেল্ল' হেল্ল' শুনিছানে? হেল্ল' কোন তুমি? মই আকৌ কবিতা। কিয় চিনি পোৱা নাই নেকি? কবিতা, তুমি ইমান ৰাতি ফোন কৰিলা যে? মনত পৰিছিল তোমালে। আচ্ছা, কাৰ ফোন হয়? মা ভাগৰ। মা শুলে। মোৰ যে অলপো টোপনি ধৰা নাই জানা। তোমালে মনত পৰি আছিল, সেইকাৰণে তোমালে ফোন কৰোঁ বুলি কল কৰিলোঁ। অঁ, কালি দিনততো ফোন কৰিব পাৰিলা হয় মোক। ঘৰ পৰা কৰিলোঁ হয়, মাতো ঘৰতে নাথাকে। অঁ, আচ্ছা শুনাচোন, কোৱা। কালি পাৰিলে মৰ্ণিং লগ কৰিবাচোন। নোৱাৰিম চাগে অ', ৰাতিপুৱা বহুত ঠাণ্ডা পৰি থাকে। হেই আহিবা আহিবা, মই আছোঁ নহয়। কেনেকৈ ঠাণ্ডা লাগে ময়ো যাম। আউসিৰে জোনাকতে সপোনৰে দলিছাতে আঁকিলো এখনি তোমাৰ ছবি। আইঅ' কি কৰিবা? তোমাক দুবাহুৰে সাৱটি ল'ম হ'বনে? আইঅ' তুমি যদি দুবাহুৰে সাৱটি লোৱা, মই নোযোৱাকৈ থাকিব পাৰিমনে? তয়ো মোৰ ময়ো তোৰ, তাতে আছে মৰমৰ বুজ যদি বুজি লবি এনেকৈয়ে মোক।